মই যেনেদৰে কওঁ কামবোৰ কেনেদৰে কৰিবা শালা এই কালিয়াক চিনি পোৱা নাই শালা টাকা দি একেবাৰে খতম কৰি দিম শালা আরে না মোৰ কালিয়া মোৰ দৰে নাই তুমি শালিয়া শালা মোৰ প্ৰেমিকা লগত ঘুৰি ঘুৰা শালা আজি লৈ তাৰ লগত ঘুৰি ঘুৰা খাওয়া হোৱা নাই শালা কোন মাইকিলা লগাবে শালা এই শালা পাখৰ লগত খেল কৰিছে আরে না মোৰ কালিয়া মোৰ দৰে নাই তুমি শালিয়া এই বল
উভতি যোৱা মই থাকি আমি ইয়াৰ পৰা উভতি যাওঁ যাম যোৱাৰ আগতে এটা কথা কৈ লৈ যাওঁ যে আপোনাৰ আপুনি বিপদৰ সন্মুখৰ পৰা বচাই লৈ আহিলে তাৰ পুৰস্কাৰ এয়াই নেকি ইয়াৰ তোমাৰ ডাঙৰ পুৰস্কাৰ কাৰণ ইয়াৰ কাৰণে তোমাৰ জীৱন ৰক্ষা কৰিব আৰু তুমি যাক মাৰিছা ই এজন সাধাৰণ মানুহ নহয় ই এজন ভয়ংকৰ মানুহ ভয়ংকৰ মানুহ ই অঞ্চলৰ এজন ভয়ংকৰ মানুহ তাৰ যি মন যায় তাকেই মাৰিব পাৰে সি তোমাকো মাৰিব শেষ কৰি পেলাব তোমাক নোৱাৰে সি মোক একো কৰিব নোৱাৰে সিহঁতক মই এটা এটাকৈ খতম কৰি পেলাম আপুনি চিন্তা নকৰিব মই থাকোঁতে হাগুৰিকা কালিয়ে একো কৰিব নোৱাৰে মোৰ জীৱন দি হ'লেও হাগুৰিকাক মই ৰক্ষা কৰিমেই কিন্তু সিহঁতৰ জীৱনবোৰ জুৱা খেলাৰ দৰে এই জীৱনবোৰক লৈ সিহঁতে বাজি মাৰে বাজি লগাইতো মোৰ জীৱনৰ কাম আপুনি মোৰ সৈতে এটা বাজি লাগিব পাৰে মই থাকোঁতে কালিয়ে হাগুৰিকা একো কৰিব নোৱাৰে সাব্বাস নিকালৰ সাব্বাস তোমাৰ বুকুত সাহস আছে আৰু তোমাৰ সাহসত মই মুগ্ধ হৈছো ই যে বিপদ ক'বলৈ হ'লে ল'ৰাজন বৰ ভাল ঘৰৰ একমাত্ৰ ল'ৰা মানে ই সাগৰিকাক বৰ ভাল পায় মামা সাগৰিকাৰ কাৰণে ইয়াৰ নিচিনা ল'ৰাৰ প্ৰয়োজন যিয়ে নিজৰ জীৱন দি হ'লেও মোৰ ভনীজনীক ৰক্ষা কৰিব পাৰে মামা যোৱা ইয়াৰ দেউতাৰ লগত ইহঁত দুটাৰ বিয়াৰ আলোচনাখন কৰাব